পোনপ্ৰথমে আজি ইয়াতে উপস্থিত হোৱা আমাৰ কোচ ৰাজবংশী জাতীয় পৰিষদৰ সমূহ কৰ্মীবৃন্দলৈ মই শুভেচ্ছা জনাইছোঁ। আজি এইটো এটা খুব শুভ ক্ষণ। আজি আমি ওদালগুৰি জিলাৰ টংলাত আমাৰ UPPL দলৰ ভাতৃ সংগঠন কোচ ৰাজবংশী জাতীয় পৰিষদৰ যিটো ভেৰগাঁও জিলা সমিতি, এই ভেৰগাঁও জিলা সমিতিখন আজি আমি কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা পূৰ্ণভাৱে গঠন কৰি দিওঁ আৰু এই সমিতিখনে আগন্তুক দিনত UPPL দলৰ লগতে আমাৰ যিখিনি কোচ ৰাজবংশী জাতীয় মানুহ আছে, এই জাতীয় মানুহখিনিক সংগঠিত কৰি কি ধৰণে আগন্তুক দিনত আমি আগবঢ়াই লৈ যাব পাৰোঁ, লগতে আমি সাহিত্য সংস্কৃতিৰ ক্ষেত্ৰত বা ভাষাৰ ক্ষেত্ৰত আমি কি ধৰণে এই জাতিটোক আগবঢ়াই লৈ যাব পাৰোঁ, এইটোৱে আমাৰ এই কোচ ৰাজবংশী জাতীয় পৰিষদৰ মূল লক্ষ্য হ'ব। আৰু ইয়াৰ দ্বাৰা আমি সম্পূৰ্ণ জাতিটোৰ কাৰণে আমি বিভিন্ন অঞ্চলৰ পৰা যিখিনি আমাৰ দুখীয়া শ্ৰেণীৰ কোচ ৰাজবংশী মানুহ আছে, সেইখিনিক যাতে আমি BTR চৰকাৰ হোৱাৰ পিছত, UPPL চৰকাৰ গঠন হোৱাৰ পিছত যেন আমি এই যিখিনি কোচ ৰাজবংশী জাতীয় যিখিনি আমাৰ দুখীয়া শ্ৰেণীৰ লোক আছে, সেইসকলক যাতে আমি আৰ্থিক দিশত কিছু সহায় সহযোগ কৰিব পাৰোঁ, এইটো আমাৰ উদ্দেশ্য থাকিব। আৰু আগন্তুক দিনত আমি যিমান পাৰোঁ আমাৰ কোচ ৰাজবংশী যিখিনি খুব দুখীয়া পৰিয়ালৰ ছাত্ৰ আছে, এই ছাত্ৰখিনিক আমি কি ধৰণে পঢ়া শুনাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাম, বিভিন্ন ধৰণৰ শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আগবঢ়াই লৈ যাম, এই ধৰণে আমি কাম কৰি যাম। আৰু মূলতঃ এই দলটোৰ মূল লক্ষ্য হৈছে আগন্তুক যিটো BTR ইলেকশ্যন, এই BTR ইলেকশ্যনত যেন আমি কোচ ৰাজবংশী জাতীয় পৰিষদ হিচাপে আমি UPPL দলক যাতে সম্পূৰ্ণভাৱে জিকাই লৈ যাব পাৰোঁ, এইটো আমাৰ লক্ষ্য থাকিব। আৰু আগন্তুক দিনত আমি পাৰ্যমানে এই UPPL দলৰ হৈ লগতে আমি কোচ ৰাজবংশী জাতীয় পৰিষদৰ হৈ কাম কৰি যাম। এইটো আচলতে বৰ সুন্দৰ কথা, আপুনি খুব সুন্দৰ প্ৰশ্ন এটা কৰিছে। যোৱা 17 বছৰ BPF দলে BTCত চৰকাৰ চলাইছিলে। এই সময়ছোৱাত, এই 17 বছৰ কালছোৱাত BPF চৰকাৰখনে কোনো ধৰণৰ জাতি জনগোষ্ঠীৰ কথা চিন্তা কৰা নাই। তেওঁলোকে খালি নিজৰ সুযোগ সুবিধা, নিজৰ কথাবিলাকেই চিন্তা কৰিছে। কিন্তু BTR চুক্তিৰ দ্বাৰা আমাৰ যিহেতুকে UPPL দলৰ সভাপতি প্ৰমোদ বড়ো হ'ল, তেওঁ কিন্তু এতিয়া আমাৰ গভৰ্ণমেণ্ট ফৰ্মেশ্যন হোৱাই নাই, কিন্তু তাৰ আগতেই ইতিমধ্যে যিহেতুকে BTR চুক্তিত 18টা BTCত থকা 18টা জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা সন্নিৱিষ্ট হৈ আছে। তেওঁ সেইকাৰণে এতিয়া অলপ আগতীয়াকৈ বিভিন্ন জাতি জনগোষ্ঠীৰ যিবিলাক সংগঠন আছে, সেইবিলাক তেওঁ সক্ৰিয়ভাৱে যেন দলবিলাকে গঠন হয়, এই জাতি জনগোষ্ঠীবিলাকৰ যাতে উত্তৰণ হয়, সেই ধৰণৰ পদক্ষেপ লৈ আগবাঢ়ি আহিছে। কিন্তু BPFৰ দৰে তেওঁৰ মনটো এনেকুৱা একনায়কত্ববাদ মনোভাৱ কিন্তু প্ৰমোদ বড়োদেৱৰ নাই। এই ক্ষেত্ৰত আমি তাৰমানে তেওঁক ধন্যবাদ জনাইছোঁ। তেওঁ যে BTRৰ বিভিন্ন জাতি জনগোষ্ঠীৰ উন্নয়নৰ কথা চিন্তা কৰিছে, এইটো আচলতে খুব শুভ লক্ষণ আমাৰ BTR অঞ্চলবাসী ৰাইজৰ কাৰণে। প্ৰাৰম্ভিক প্ৰতিক্ৰিয়া মানে মই এইটোৱে ক'ব বিচাৰিছোঁ, যিহেতুকে আজি BTR চুক্তিৰ আধাৰত আমাৰ UPPL দলৰ সভাপতি মাননীয় প্ৰমোদ বড়ো ছাৰে, তেখেতে আমাৰ এই BTRত যিখিনি জনগোষ্ঠীয় মানে দল আছে, বিশেষকৈ আমাৰ কোচ ৰাজবংশী জাতীয় মহাপৰিষদ মানে এটা গঠন কৰি মানে তেখেতে উন্নয়নৰ কাৰণে এটা জাতীয় মহাপৰিষদ উন্নয়ন পৰিষদ গঠন কৰিছে। গতিকে মই পোনপ্ৰথমে মানে আমাৰ প্ৰমোদ বড়ো ছাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতে আমাৰ এই কোচ জাতিটোৰ হকে যিটো নেকি এটা কোচ ৰাজবংশী জাতীয় উন্নয়ন পৰিষদ গঠন কৰি দিছে, গতিকে তাত আমাৰ ভেৰগাঁও জিলা কোচ ৰাজবংশী জাতীয় পৰিষদৰ এই সভাপতিৰ দায়িত্বটো আজি
এই সভাত আমাক ন্যস্ত কৰিছে। গতিকে মই পোনপ্ৰথমে মই আজি এই সভাৰ জৰিয়তে মই সকলোকে অভিনন্দন জনাইছোঁ আৰু যাতে এই দায়িত্বটো গ্ৰহণ কৰি আমাৰ এই ভেৰগাঁও জিলাৰ গোটেইখিনি সমষ্টি সামৰি, তাৰমানে 5টা সমষ্টি সামৰি আমি গোটেইখিনি মানুহক আমি ইয়াতে অন্তৰ্ভুক্ত কৰিব পাৰোঁ কমিটিখনত। তাকে মই আহ্বান জনাইছোঁ। যিহেতুকে আজি কমিটিখন পূৰ্ণাংগ হোৱা নাই, পৰৱৰ্তী কালত আমি এখন মিটিং আহ্বান কৰি গতিকে আমি কমিটিখন পূৰ্ণাংগ কৰি ল'ম আৰু সেই কমিটিৰ জৰিয়তে আমি অকল আমাৰ জাতিটোৰ উন্নয়নেই নহয়, যিহেতুকে আমি UPPL দলত স্বতঃস্ফূৰ্তভাৱে জড়িত হৈ আছোঁ। গতিকে আমি আমাৰ এই জাতিটোৱে যাতে UPPL দলক সম্পূৰ্ণৰূপে ভোট দি আমি জয়ী হৈ আমি চৰকাৰ গঠন কৰিব পাৰোঁ, তাৰ বাবে মই আজি এই সভাৰ জৰিয়তে মই আমাৰ সকলো সদস্যকে আহ্বান জনাইছোঁ। আমি এই উন্নয়ন পৰিষদটোৰ জৰিয়তে কমিটি গঠন হোৱাৰ লগতে আৰু আমাৰ চৰকাৰক জয়ী কৰি আমি যাতে আমাৰ উন্নয়নৰ কামখিনি আগবঢ়াই নিব পাৰোঁ, তাৰ বাবে মই আশা ৰাখিছোঁ। আপুনি অনাগত দিনত মানে কেনেদৰে কাম কৰিব বা আগবাঢ়িব সেইখিনি অকণমান? মই অনাগত দিনত ভাবিছোঁ, যিহেতুকে আমি আমাৰ ওপৰত আমাৰ যিহেতুকে আৰু এটা চেণ্ট্ৰেল কমিটি আছে, আমি বিশেষকৈ আমাৰ চেণ্ট্ৰেল কমিটিৰ সভাপতি আমাৰ জয়ন্ত বৰুৱা ডাঙৰীয়া, গতিকে তেখেতৰ দিহা পৰামৰ্শ আৰু আমাৰ লগতে UPPL দলৰো আমাৰ এই জিলাৰ সভাপতি মাননীয় নন্দৰাম বড়ো, সম্পাদক ৰাজেন বড়ো, তেখেতসকলৰ দিহা পৰামৰ্শবিলাক শিৰোগত কৰি আমি আগবাঢ়ি যাম বুলি আশা ৰাখিছোঁ।